Hey guys, স্বাগতম অন্য এটা ভিডিঅ' মাজলৈ আৰু এতিয়া মানে গৈ আছোঁ যিহেতু বহাগ বতৰ আৰু এতিয়া মই ঢোল এটা ভাল কৰিব দি আছিলে ঢোলটো লোৱাই নগৈ আৰু লগত আহিছে মানে সি যাব খোজকাঢ়ি আৰু মই লৈ যাম চাইকেল সি কৈছে খোজকাঢ়ি যাম মই কৈছোঁ চাইকেলত ব'ল নাযায় মানে সি খোজকাঢ়ি যাব আৰু তাক কৈছোঁ তই খোজকাঢ়ি ব'ল মই লগত যাম সেইটোৱে আছে আৰু এতিয়া চেলেঞ্জ মানে মই চাইকেল লৈ যাম মানে খোজকাঢ়ি গৈ থাকিব মানে টাউনলৈকে মানে ইয়াৰ পৰা 6-7 কিলোমিটাৰ নহয় বেছি নহয় 3-4-5 কিলোমিটাৰ হ'ব ইমানটোমান হ'ব ইয়াত সদায় গৈ আছোঁ টাউনত আৰু এইখন হৈছে আমাৰ দলং তো বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইফালে ভাগৱত বাট হৈ আছে মানে মানুহ আহি আছে চাওক কি ধুনীয়া ভিউ মাজত আছোঁ আৰু ই যাব খোজকাঢ়ি মই লৈছোঁ চাইকেল আৰু মোৰ চাইকেলখন মডিফাই কৰিব নহয় বস্তু অৰ্ডাৰ দিছোঁ আহিব এইখিনিতে লাইট কেইটামান অৰ্ডাৰ দিয়া আছে আহিব এইখিনিতে আৰু এই চুলি চাওক সেই এইটো এটা নামঘৰ আৰু এইটো এটা নামঘৰ আৰু গাইজ এইখন হৈছে 2 নম্বৰ গেট আৰু বেকত আছে 3 নম্বৰ গেট প্ৰথম গেট আৰু এইখন দেখিছে প্ৰথম গেট 1 কিলোমিটাৰ হ'লনে 1 কিলোমিটাৰ কমপ্লিট কৰিলোঁ 1 কিলোমিটাৰ কমপ্লিট আৰু এখন প্ৰথম টাউনৰ পৰা অহা প্ৰথম গেট আৰু এইখন হৈছে ছেকেণ্ড গেট এইখন আৰু এইখন হৈছে প্ৰথম গেট অকণ স্পীড কৰি দিম বলক দেৰগাঁও টাউন চফা 4 লাইন আহি আছে কেনে মজা লাগিব নহয় এবাৰ 4 লাইন আৰু গাইজ মানে মই ঢোলটো ভাল কৰিবলৈ দিয়াহে আছিলে নেক্সট বছৰতে লৈছিলোঁ ঢোলটো এইবাৰ ভাল কৰিবলৈ দিয়া আছে মানে আনিব যাওঁ মানে এডভান্সটো দি থৈ আহিমগৈ পইচা মানে 2 দিনৰ পাছত গৈ আনিম আৰু ঢোলটো আৰু এতিয়া পইচাটো দি থৈ আহোঁগৈ আৰু আপোনালোকক দেখুৱাম যেতিয়া ঢোলটো আনিম তেতিয়া নেক্সট ব্লগ চাব আৰু এতিয়া ঢোলটো এডভান্স দি থৈ আহোঁগৈ পইচাটো বলক 2 কিলোমিটাৰ আহিলোঁ গাইজ এতিয়া আমাৰ ঘৰৰ পৰা 3 কিলোমিটাৰ আছে আৰু 1 কিলোমিটাৰ আছে বজাৰ এখন আছিলে আগতে বজাৰখনত সোমাই যাম কিবা কিবি 5 দিন লৈও যাম 100 টকা আছে 100 টকা চেলেঞ্জ কৰি কিবা কিনা লৈ যাম আৰু এতিয়া কুঁহিয়াৰ ৰস আৰু ঢোলটো আনি লওঁগৈ মানে ঢোলটো ভাল কৰিব দিয়া আছিল আজি দিয়ে নিদিয়ে গম নাপাওঁ আজিতো দেওবাৰ সেইকাৰণে বজাৰ বহিছে ঢোলটো যদি দিয়ে যদি পইচা বাচে তাৰ বজাৰ সময়ত যদি পইচা নাবাচে থৈ যাম আৰু পালোহি আৰু ঢোল দিয়া দোকানখনতে আৰু বেছি দূৰ নাই সেইখনৰ পৰা 200 মিটাৰমান গ'লে পাই যাম সেয়া দেখিছে গাইজ সেয়া হৈছে ঢোলৰ দোকান মই প্ৰথমখনত দি থৈ আছোঁ ঢোল ভাল কৰিবলৈ আৰু ইয়াত বেটেৰী ষ্টেৰী ভাল কৰি ইয়াত এইখন বেটেৰী ভাল কৰি আছে বৰ্তমান এতিয়ালৈকে আৰু লগতো আহি আছে